মইনাহঁত, আজি মই তোমালোকক কুকুৰ আৰু মেকুৰী দেখা দেখি হ'লে কিয় খেদাখেদি লাগে সেই বিষয়ে তাৰমানে ক'ম। এসময়ত এখন গাঁৱত এহাল বুঢ়া বুঢ়ী, এটা কুকুৰ আৰু এটা মেকুৰী বাস কৰিছিল। সিহঁত বৰ দুখীয়া আছিল। এদিনাখন বুঢ়াই ঘূৰি ফুৰোঁতে এটুকুৰা লো পালে। লো টুকুৰা আনি আঠে পিঠে আনি পেলাই তাৰমানে বুঢ়ীক দিলে। বুঢ়ীয়ে বাকচত ভৰাই থ'লে। এই লো টুকুৰা পোৱাৰ পৰা সিহঁতৰ অৱস্থা নদন বদন হ'ল। তাৰে কিছুদিন পাছৰ কথা, সিহঁতৰ ঘৰত চোৰ সোমাল। চোৰে আহি সেই বাকচটো বয় বস্তু চব লৈ গুচি গ'ল। সিহঁতৰ পুনৰ অৱস্থা দুখীয়া হৈ গ'ল। তাকে দেখি কুকুৰ মেকুৰীহালে তাৰমানে চিন্তা কৰিলে যে সেইকেইদিন তাৰমানে অৱস্থা ভাল হ'ল আৰু এতিয়া আৰু বেয়া হ'ল। এই লো টুকুৰা তাৰমানে নিশ্চয় তাৰমানে লৈ যোৱাৰ কাৰণে আমাৰ অৱস্থা বেয়া হ'ল। গতিকে লো টুকুৰা আমি বিচাৰি আনিব লাগিব। এই বুলি কুকুৰ মেকুৰীহালে তাৰমানে আলোচনা কৰি ওচৰৰ গাঁৱলৈ বিচাৰি গ'ল, চোৰৰ ঘৰ বিচাৰি গ'ল। গৈ এটা নদী পালে। নদীটো এতিয়া মেকুৰীটো কেনেকৈ পাৰ হ'ব? তেতিয়া কুকুৰটোৱে ক'লে, মোৰ পিঠিত উঠা, আমি নদীটো পাৰ হৈ যাম। কুকুৰৰ পিঠিত উঠি মেকুৰীটোৱে গৈ নদী পাৰ হ'লে। গৈ সেই চোৰৰ ঘৰ পালে। চোৰে সেই বাকচটো আঁতলত তাৰমানে তুলি থৈছে, ৰছীৰে বান্ধি থৈ দিছে। মেকুৰীটো চাই দেখে যে ৰছীডাল ছিঙিব পৰা নাই। সেই মুহূৰ্তত এটা এন্দুৰ আহিল। এন্দুৰটোক তাৰমানে মেকুৰীটোক খামোচ মাৰি ধৰিলে। তেতিয়া এন্দুৰটোৱে তাৰমানে হাত জোৰ কৰি ক'ব ধৰিলে, মোক নামাৰিব, মই আপোনাক উপকাৰ কৰি দিম। তই উপকাৰ কৰি দিয়া যদি তোক নামাৰোঁ, ৰছীডাল কাটি দি। এন্দুৰটোৱে ৰছীডাল কাটি দিয়াৰ লগে লগে ধুপুচকৈ বাকচটো তলত পৰিল। এই লো টুকুৰা সিহঁতে পালে, মেকুৰী আৰু কুকুৰে। মেকুৰীটোৱে মুখত লৈ পুনৰ ঘৰমুখে তাৰমানে অভিমুখে আহি আছে। আহি আকৌ নদীটো পালে। কুকুৰটোৰ গাত উঠি মেকুৰীটো তাৰমানে নদী পাৰ হ'ল। ইপাৰ পাই মেকুৰীটোৱে তাৰমানে লো টুকুৰা লৈ নাচি বাগি আহি ঘৰ পালে। এই লো টুকুৰা পাই বুঢ়া বুঢ়ী বৰ শান্তি পালে আৰু মেকুৰীটোক আনন্দ মনেৰে তাৰমানে চুমা খাবলৈ ধৰিলে। তাৰ বাচ্চাটো কিমান ভাল। আৰু কুকুৰটোৱে তাৰমানে বালিৰে ভৰ্তি কৰি আহি ঘৰ পালে। ঘৰ পোৱাৰ পিছত তাৰমানে গৃহস্থ সেই বুলি তাৰমানে খেদি দিলে। এই মেকুৰীটোৱে গৃহস্থক কোনোদিন নক'লে যে আমি দুয়ো গৈছিলোঁ, গৈ লো টুকুৰা আনিছোঁ। এই বুলি তাৰমানে গৃহস্থক নক'লে, আজিও নক'লে। তাৰমানে নোকোৱাৰ কাৰণে কুকুৰটোৱে দেখা পাই মেকুৰীটোক খালি তই কিয় নক'লি মোক, তই কিয় নক'লি, এই বুলি তাৰমানে কুকুৰ আৰু মেকুৰী দেখা দেখি হ'লেই সিহঁতৰ তাৰমানে কাজিয়া লগা আমি দেখিছোঁ। গতিকে এইটো কাৰণতে কুকুৰ আৰু মেকুৰীৰ মাজত সদায় নহয় মইনাহঁত, কুকুৰ আৰু মেকুৰীৰ কিয় কাজিয়া লাগে?